হেল্ল' গাইজ, আজি আমাৰ স্কুলত আছে বিদায় সভা ক্লাছ 5-ৰ আজি বিদায় সভা পাতিছে। তাকে আমি অলপ দেখুৱাব বিচাৰিছোঁ। চাই যাব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। এয়া বাহিৰত সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে খেলি আছে এনেকৈ। খেলি আছে সকলোৱে। এয়া চাওক, এতিয়া আমাৰ এইবিলাক খোৱা বস্তু বনাই আছে। পুৰি বনোৱা হৈছে। এতিয়া ব্ৰইলাৰ তৰকাৰী হ'ব আৰু বিদায় সভাৰ কাৰণে আজি এয়া আমাৰ প্ৰস্তুতি চলি আছে। হয়, এয়া বেলি আছে, এয়া তৰকাৰী ৰেডি হৈ আছে। এতিয়া নাচ হ'ব, এতিয়া নচা হ'ব সকলোৱে। এয়া চববোৰ বহিছে, এনেকৈ চকী লৈ লৈ বহিছে আৰু চবে নাচিব এতিয়া। এয়া চব সকলোৱে নাচিছে, ক্লাছ 5-ৰ ল'ৰা ছোৱালী। এয়া পুৰি ভজা আৰম্ভ হৈ গ'ল। এয়া পুৰি হৈ গৈছে এতিয়া। এয়া বিদায় সভাৰ কাৰণে সকলোকে খোৱা পুৰি ব্ৰইলাৰ। আজি খানাটো মজা হৈছে। এয়া দি আছে। আমি খাম, আপোনালোকে চাব। আজি খানাটো স্পেচিয়েল হৈছে।